নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া ফেমিলি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো দেখি হয়তো গমেই পাইছে যে আজি মই আপোনালোকক বনাবলৈ শিকাম পৰ্ক ড্ৰাই ফ্ৰাই। তেনেহ'লে আহক আজি আমি বনাবলৈ শিকোঁ ৰেষ্টুৰেণ্ট ষ্টাইল পৰ্ক ড্ৰাই ফ্ৰাই। পৰ্ক ড্ৰাই ফ্ৰাই বনাবৰ বাবে প্ৰথমতে মই গাহৰিখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত মই গাহৰিখিনি বইল কৰি ল'লোঁ। মই 6টা হুইচেল মাৰি পেলাই গাহৰিখিনি প্ৰেছাৰ কুকাৰত দি পেলাই বইল কৰি ল'লোঁ আৰু বইল কৰোঁতে মই অকণমান নিমখো দি লৈছোঁ। ইয়াৰ পিছত আমি ল'ম বিলাহী, পিঁয়াজ দুইবিধ ল'ম। এবিধ অকণমান ডাঙৰকৈ কাটিম আৰু এবিধ সৰুকৈ কাটিম। লগতে আমি ল'ম আদা নহৰু বটা। এই ৰেচিপিটো বনাবৰ বাবে আমাক কেপচিকামৰো প্ৰয়োজন হ'ব। মই 2টা কেপচিকাম দুখৰকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া আহক আমি আমাৰ কেৰাহীখন গেছত পাতি লওঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিম। তেলখিনি দিয়াৰ আগতে কেৰাহীখন গৰম হৈ যোৱাৰ পিছত আমি ইয়াতে মিঠাতেল দিম। পৰাপক্ষত আপোনালোকে মিঠাতেলেই ব্যৱহাৰ কৰিব এই ৰেচিপিটো বনাবৰ কাৰণে। মিঠাতেল গৰম হ'বলৈ অকণমান সময় লাগে, সেইকাৰণে মই অলপ সময় ৰখি দিছোঁ। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পিছত ইয়াতে আমি দিম কাটি থোৱা কেপচিকামখিনি দিয়াৰ পিছত ইয়াতে আমি নিমখ দিম। আপোনালোকে নিমখ ব্যৱহাৰ কৰোঁতে এই ৰেচিপিটোত অলপমান সাৱধানে ব্যৱহাৰ কৰিব, কাৰণ অলৰেডি আমি মাংসখিনি বইল কৰোঁতে নিমখ দিছোঁ। লগতে আমি ইয়াতে চয়া চচ আৰু চিলি চচ ব্যৱহাৰ কৰিম। চয়া চচ আৰু চিলি চচত অলৰেডি নিমখ থাকে, সেইকাৰণে অকণমান সাৱধানে আপোনালোকে ব্যৱহাৰ কৰিব। মই কেপচিকামখিনিত আধা চামুচ ডাৰ্ক চয়া চচ দি পেলাই ভালদৰে ভাজি ল'ম। 5 মিনিটমান আমি কেপচিকামখিনি ভাজি হৈ যোৱাৰ পিছত কেপচিকামখিনি আমি তেলৰ পৰা উঠাই ল'ম। কেপচিকামখিনি ভাজি হৈ যোৱাৰ পিছত সেই তেলতে আমি বাকীখিনি বস্তু দিম। আমি দিম আদা নহৰু বটা আৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি। আদা নহৰু আৰু পিঁয়াজখিনি আমি খুব ভালদৰে ভাজি ল'ম। আমি তেতিয়ালৈ ভাজি থাকিব লাগে যেতিয়ালৈ আদা নহৰু পিঁয়াজৰ যি কেঁচা গোন্ধ, সেই কেঁচা গোন্ধখিনি নাইকিয়া হৈ যায়। আপোনালোকে এইখিনি বস্তু ভাজি থাকোঁতে ফ্লেমটো অকণমান ল' কৰি ল'ব, কাৰণ আদা নহৰু পিঁয়াজখিনি লাগি যাব পাৰে আৰু মাজে মাজে আপোনালোকে গোটেইখিনি লৰাই থাকিব। আদা নহৰুখিনি ভাজি হৈ যোৱাৰ পিছত আমি তাতে দিম বিলাহীখিনিও আমি 3-4 মিনিটমান ভাজিম, যেতিয়ালৈ বিলাহীখিনি কোমল হৈ নাযায়। আৰু আমি এনেকৈ মাজে মাজে লৰাই থাকিম, কাৰণ গোটেইখিনি লাগি যাব পাৰে আৰু লাগি গ'লে এটা তিতিকি ভাৱ আহিব। আদা নহৰু বিলাহীখিনি আমাৰ ভাজি হৈ যোৱাৰ পিছত ইয়াতে আমি দিম বইল কৰি থোৱা মাংসখিনি। তাৰপিছত আমি গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম মাংসৰ লগত। আৰু মাংসখিনি আমি প্ৰায় 15 মিনিটমান আৰু ভাজিম, কাৰণ অলৰেডি মাংসখিনি বইল কৰি থোৱা আছে, সেইকাৰণে আমি বেছি ভাজিব নালাগে। আৰু ইয়াতে আমি কি এড কৰিম সেইখিনি আপোনাকো ভালদৰে দেখাই গৈ আছোঁ। ইয়াতে মই দিম 1 চামুচ চিলি চচ। 1 চামুচ চিলি চচ দিয়াৰ পিছত ইয়াতে দিম 1 চামুচ চয়া চচ। এতিয়া গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। মোৰ চাগে চয়া চচটো দিয়াৰ অকণমান কম হ'ল, সেইকাৰণে মই আৰু অকণমান চয়া চচ এড কৰিম। আৰু 1 চামুচ মই চয়া চচ এড কৰিলোঁ। মই ডাৰ্ক চয়া চচ ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। চয়া চচ চিলি চচৰ লগত আৰু এবিধ চচ দিম মই, সেইটো হৈছে টমেটো কেটচাপ। টমেটো কেটচাপ দিলে যিটো টেষ্ট হয় সেই টেষ্টটো বেলেঞ্চ কৰি দিয়ে। মই 1 চামুচ টমেটো কেটচাপ দিছোঁ। টমেটো কেটচাপখিনি দিয়াৰ পিছত গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। মিহলি কৰি হৈ যোৱাৰ পিছত ইয়াতে মই পিঁয়াজখিনি দিম, যিবিধ অকণমান মই ডাঙৰ কৰি কাটি থৈছিলোঁ। লগতে ভাজি থোৱা যিখিনি কেপচিকাম আছিলে সেইখিনিও আমি এই মাংসখিনিত এড কৰি দিম। মোৰ পিঁয়াজ দিয়াৰ পিছত আমি কেৱল মাত্ৰ আৰু 5 মিনিটহে এই মাংসখিনি ভাজিম, বেছি দেৰি ভাজিব নালাগে। আমাৰ ৰেচিপিটো অলমষ্ট ৰেডিয়ে হৈ গ'ল। এইখিনিতে মই আপোনালোকক এটা কথা অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে যদি আমাৰ চেনেলটো চাই ভাল পায় তেনেহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰি দিব। এয়া আমাৰ পৰ্ক ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এই ৰেচিপিটো বনাই চাব। এই ৰেচিপিটো একেবাৰেই ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ হয়। আপোনালোকৰ ঘৰৰ মানুহে এই ৰেচিপিটো খুবেই ভাল পাব, কাৰণ মোৰ ঘৰৰ মানুহে এই ৰেচিপিটো খুবেই ভাল পায়। আপোনালোকে যদি এই ৰেচিপিটো বনাই পেলাই খাই আৰু ভাল পায়, আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। ধন্যবাদ।